হেল্ল' ফ্ৰেণ্ড, আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে বৰ্তমান চিটেটৰ এডমিট কাৰ্ড ওলাইছে আৰু কেনেদৰে আপোনালোকৰ মোবাইলৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তাৰ ওপৰত এটা ভিডিঅ' বনালোঁ। গতিকে মই এই ভিডিঅ'টোৰ তলত চিটেটৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিছোঁ। তাত ক্লিক কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ যাব পাৰিব। এতিয়া যেতিয়া আপোনালোকে ভিডিঅ'টোৰ তলত থকা লিংকটো ক্লিক কৰিলে এনেকৈ এটা পেজ আহিব। এনেকৈ যেতিয়া পেজটো আহিব তেতিয়া আপোনালোকে অলপ জুম কৰিব। জুম কৰিলে একেবাৰে ওপৰত এপ্লিকেশ্যন ফৰ্ম বুলি পাব। তাত আপোনালোকে চিটেট ডিচেম্বৰ 2019 ক্লিক কৰিব। নেক্সট আপোনালোকে এপ্লিকেশ্যন নং বুলি পাব। এই এপ্লিকেশ্যন নংটো আপুনি ক'ত পাব? যেতিয়া আপোনালোকে চিটেটৰ এপ্লাই কৰিছিলে, এপ্লাই কৰোঁতে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইলত এটা SMS গৈছিলে, তাত এপ্লিকেশ্যন নম্বৰটো থাকিব। নাইবা চিটেট এপ্লাই কৰাৰ পিছত এটা প্ৰিণ্ট আউট কপি আপোনালোকৰ হাতত থাকিব। সেই প্ৰিণ্ট আউট কপিটোতো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো পাই যাব আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত বহাই দিব। তলত এতিয়া চিকিউৰিটি পিন আৰু এণ্টাৰ চিকিউৰিটি পিন বুলি আছে। একেবাৰে তলত যিটো চিকিউৰিটি পিন আছে, সেই চিকিউৰিটি পিনটো যেনেকৈ আছে তেনেকৈ এণ্টাৰ চিকিউৰিটি পিন সেই ঘৰটোত বহাব। এতিয়া মই বহাইছোঁ যেনেদৰে আছে। তাৰপিছত ডেট অফ বাৰ্থত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। ইয়াতে ডেট অফ বাৰ্থৰ জেগাটোত ইয়াৰটোত আপোনালোকৰ ইয়াৰটো শ্ব' নকৰে, কিন্তু কথা নাই, শ্ব' নকৰিলেও ইয়াৰটোত সেইভাৱে থৈ দিয়ক। তাৰপিছত চাইন ইন কৰি দিব। চাইন ইন কৰি দিলে এতিয়া মই দেখাই আছোঁ। এতিয়া চাইন ইন কৰিলে ইয়াৰটোত ক্লিক কৰিব। ইয়াৰটোত ক্লিক কৰিলে এতিয়া ইয়াৰটো আহি যাব। এতিয়া আপোনালোকৰ যোনটো চনত হৈছিল জন্ম সেইটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত বাকীখিনি ঠিকে আছে। এতিয়া তলৰ চিকিউৰিটি পিনটো এণ্টাৰ চিকিউৰিটি পিনত যেনেকৈ আছে এনেকৈ বহাই দিব। মই বহাই দিছোঁ। তাৰপিছত চাইন ইন কৰি দিব। চাইন ইন কৰি দিয়াৰ পিছত এতিয়া অলপমান জুম কৰিব। তলত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো শ্ব' কৰিব। তাৰপিছত এপ্লিকেশ্যন নাম্বাৰৰ জেগাত আপোনালোকৰ এই ৰাইট চাইডে আপোনাৰ নামটো আহিব, যাৰ নামত এপ্লাই কৰিছিলে। তাৰপিছত ডাউনলোড এডমিট কাৰ্ড বুলি পাব। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিলে এনেকৈ আহি যাব। মই আগতে এপ্লাই কৰিছিলোঁ কাৰণে এনেকৈ আহিছে আৰু আপোনালোকে তলত এনেকৈ আহি গ'লে ডাউনলোড অপশ্যনটোত ক্লিক কৰি আপোনালোকৰ নিজৰ চিটেটৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ আপুনি মোবাইলৰ পৰা চিটেটৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ এডমিটখন ডাউনলোড কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ হেল্প হ'ল তেনেহ'লে তলত কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব।